সেউজ পথাৰত আপোন মনে চৰি থকা এজাক সৰল মনামেৰ, মুক্ত আকাশৰ তলত কুমলীয়া ঘাঁহনিত নিমগ্ন সিহঁত, অজ্ঞাত অসুৰক্ষিত ভৱিষ্যতৰ। দৰৈত হিংস্ৰ ৰাং কুকুৰৰ লোলুপ দৃষ্টি, বেহুচিয়াৰ বেতনভোগী দাস। ৰাং কুকুৰৰ অনাকাংক্ষিত আক্ৰমণত মুহূৰ্ততে চেদেলি ভেদেলি হৈ পৰিল একতাৰে চৰি থকা মেৰৰ জাকটো। পলাতক বেতনভোগী দাস। মেৰৰ জাকটোতকৈ যে তাৰ জীৱনৰ প্ৰতিমায়া। হেৰাই যোৱা মেৰবোৰে কাৰোবাৰ মাত শুনি ঢপলিয়াই আহিল। ঘৰলৈ উভতি নহা মেৰবোৰক তেওঁ নাম লৈ লৈ এটা এটাকৈ চিঞৰি চিঞৰি মাতি থাকিল উভতি নহালৈকে। মেৰবোৰে তেওঁৰ মাত চিনি পাইছিল, কাৰণ নিজ প্ৰাণকো আহুতি দি সিহঁতক ৰাং কুকুৰৰ মুখৰ পৰা উদ্ধাৰ কৰি ঘৰলৈ ঘূৰাই নিয়া তেওঁ যে সিহঁতৰ সজ মেৰ ৰখীয়া।